প্ৰিয় দৰ্শকবৃন্দ, আৰম্ভ কৰিবলৈ লৈছোঁ মাজনিশাৰ চিঞৰ নাটখনিৰ ষষ্ঠ দৃশ্য। আহকচোন আমি সকলোৱে মিলি এই নাটখনিৰ ষষ্ঠ দৃশ্যটি উপভোগ কৰোঁ। এটি সুসজ্জিত ড্ৰয়িং ৰুম। SP সমীৰণ হাজৰিকাৰ ঘৰ। SP হাজৰিকা আৰু অজয় সোমাই আহে। ভিতৰত ইংৰাজী কেছেট বাজি থাকিব। বহক বহক, কোনোৰকমে আছোঁ আৰু সোমাই। আচলতে 78তে কৰা ঘৰ। বহকচোন দেই, মই ভিতৰৰ পৰা আহোঁ। ভিতৰ সোমাই অজয়ে ইফালে সিফালে চাই। কেছেট বাজি থাকে। ভিতৰত কেছেট বজা বন্ধ হয়। হাজৰিকা আৰু জীয়েক লিজা ওলাই আহে। লিজা প্ৰায় অজয়ৰ বয়সৰ, ধুনীয়া। পিন্ধনত আভিজাত্য তথা আধুনিকা গাভৰুৰ ৰুচিসন্মত পোছাক। হাজৰিকাই লিজাক দেখি কয়, আজি এসপ্তাহৰ আগতে ডেপুটি ডাইৰেক্টৰ হিচাপে ছাপ্লাই ডিপাৰ্টমেণ্টত জইন কৰিছে। আৰে অজয়, তুমি যে ইয়াত? মই মোৰ ঘৰত আকৌ। তাৰ মানে দুয়োকো চিনি পোৱা? তুমি যে কি কোৱা পাপা, কলেজত আমি একেলগে পঢ়িছিলোঁ। মই মাথো এটা ইয়েৰ জুনিয়ৰ। এওঁতো বাপৰে কি সাংঘাতিক গহীন। তোমাৰ ঘৰ যে ইয়াত মইতো জনা নাছিলোঁ। বুজিছা পাপা, কলেজত এওঁ আছিল মস্ত গুৱাৰ। এবাৰ এওঁ লিটাৰেৰী কম্পিটিশ্যনত গল্প লিখি ফাৰ্ষ্ট প্ৰাইজ পালে। আমাৰ দীপ্তি নামৰ ছোৱালী এজনী ছেকেণ্ড হ'ল। তাই অজয়ক কংগ্ৰেচুলেশ্যন জনাবলৈ গ'ল। এওঁ বোলে তাইক একোৱে নুসুধিলে। আমাৰ মাজত জেদ হৈ গ'ল। তোমাৰ জেদ মানেতো কম জেদ নহয়। তুমি চাগৈ জেদ ধৰিলা এখেতক। তুমি যে কি পাপা, অজয়ক তুমি আপুনি বুলিছা? আজিৰ পৰা অৱশ্যে এই আপুনিতো তুমি কৰি পেলাব পাৰোঁ, কাৰণ যি বুজা গৈছে লিজা আৰু আপোনাৰ মাজত, তোমাৰ মাজত বয়সৰ বৰ এটা ডাঙৰ পাৰ্থক্য নাই। তুমি এওঁক কেনেকৈ পালা পাপা? কিয় নাপাম? কিয় পুলিচ হ'লো বুলিয়ে ভাল মানুহ লগ নাপামনে? এনেকৈ, তাকো আমাৰ ঘৰত। তোমাৰ লগত যে দেখা হ'ব ভবাই নাছিলোঁ ভাই। ময়ো। শুনা মা, এখেতে এওঁ ৰাইট, এওঁ চাৰ্কিট হাউচত আছেহি। তাতেই চিনাকি। আহিবৰ দিনাই 1 তাৰিখৰ পৰা ঘৰ এটা বন্দবস্ত কৰি দিছোঁ। এতিয়া মই বোলো ব'লক আমাৰ ঘৰলৈ, চাহ একাপ খাই আহিব, চাহ চিনাকিও হওক। মা ৰক, আহা আহা। বিকলতা সোমাই আহে। লিজাৰ বন্ধু বুজিছা, আমাৰ অতিথি। বহক মাহীদেউ। আমাৰ মায়েও কিন্তু তোমাৰ দৰে মানুহৰ লগত বৰকৈ কথা বতৰা নাপাতে দেই। এওঁ বুজিছা মা, বৰ বঢ়িয়া গল্প লিখিছিল। মায়ে কলেজ মেগাজিনত তোমাৰ গল্পটো পঢ়ি কান্দি দিছিল। আজিকালি নিলিখে, নিলিখা। কেৰিয়াৰ গঢ়িবলৈ লাগি থাকোঁতে সেইবোৰ বাদ পৰিছিল। আকৌ চেষ্টা চলাম। বোপাৰ ঘৰত কোন কোন আছেনো? তুমি যে আগে কথাই কথাই বাইদেউৰাৰ কথা কোৱা, আছেনে নাই? বিয়া হৈ গ'ল চাগে নহয়? বাইদেউৱে মোৰ মা, মোৰ দেউতা, মোৰ বাই, ভনী, ককাই, ভাই সকলো। তাইৰ বাবে আজি মই এনেকৈ ওলাই আহিব পাৰিলোঁ। যথাৰ্থতে মই বৰ সাধাৰণ ঘৰৰ ল'ৰা। মোৰ গৰ্ব কি জানা? ময়ো বৰ সাধাৰণ ঘৰৰ ল'ৰা। মোৰ ককা দেউতাই মাছ মাৰি, মাছ বেচি দেউতাক পঢ়ুৱাই ডাক্তৰ কৰিছিল। সেই ডাক্তৰৰে ল'ৰা মই হ'লোঁ পুলিচ। IPS পাইছোঁ 76ত। চোৱা পাপা, মই তেওঁৰ কথা সুধিলোঁ, তুমি তোমাৰ লেকচাৰ আৰম্ভ কৰি দিলা। এইবোৰ বৰ এনকাৰেজিং কথা জানা মাজনী। মাটিত জখলা থৈ যি বগাই যায় তাৰ পৰাৰ ভয় নাথাকে। কিন্তু হঠাৎ শূন্যতে জখলাৰ মূৰ থ'বলৈ গ'লে দেখিবা ধুপুচ। নে কি কোৱা অজয়? হয়। তোমাৰ বাইদেউৰাক ক'লৈ বিয়া দিলা? ওচৰলৈকে বিয়া দিয়া হৈছিল। পিছে ভিনীদেউ ঢুকাল। বৰ কুমলীয়া বয়সতে বাইদেউ বিধৱা হ'ল। অহ, হাউ ছেড। এতিয়া ঘৰতে আছে। এইজ আছে যদি চাকৰি তাকৰি এটাত সোমোৱাই দিয়া ভাল। LP স্কুলত সোমোৱাই দিব নোৱাৰিলা?
মিনিষ্টাৰ চিনাকি নাই নেকি তোমালোকৰ? দুটামান পইচা দিলে DICIও চাকৰি দিয়ে অৱশ্যে। মুখে পাপাই আকৌ চাকৰি কৰিবলৈ নিদিয়ে। ভুল কৈছা মাজনী। তোমাক চাকৰি কৰিবলৈ নিদিওঁ বুলি মই জানো কৈছোঁ? মই কৈছোঁ কম্পিটেটিভ পৰীক্ষা দিয়া। ASCS দিবলৈ কোৱা নাছিলোঁ? নিদিলা। IAS দিয়া, IPS দিয়া। চাকৰি যেতিয়া কৰিবাই সন্মানজনক চাকৰি কৰা, নে কি কোৱা অজয়? ভুল কৈছোঁ নে অজয়? সিদ্ধান্তটো তেওঁ লোৱাই ভাল। বোপা, তুমি বহা। সুৰেন্দ্ৰ আহে। কোন দেউতা? সোমাই যায়। শান্তি নাই বুজিছা? পুলিচৰ চাকৰিত শান্তি নাই। কেতিয়াবা মানুহজনে ঘৰলৈ আহি চাহ একাপো খাবলৈ নাপায়। এনেকুৱা চাকৰি নকৰিলেও হয়। লিজা, তুমি এওঁৰ লগত কথা পাতা। যি বুজা গৈছে তুমি বিয়া কৰোৱা নাই? ভবাও নাই। দীপ্তিৰ কথা কেতিয়াবা মনত পৰে নাই বাৰু? লগৰ ল'ৰা ছোৱালী কোন ক'ত আছে জানিবলৈ কাৰ মন নাযায়। দীপ্তি DCS কলেজৰ ইংৰাজী লেকচাৰাৰ। বিয়া হ'ল, বাচ্চা এটা। যোৱা ফেব্ৰুৱাৰী 18 তাৰিখে জন্ম হৈছে। মোলৈ প্ৰায় চিঠি লিখে, তোমাৰ কথা কেতিয়াও লিখা নাই। মই জোকাই বিয়াৰ আগতে চিঠি দিছিলোঁ। তাই কিন্তু এখনতো জোকোৱাৰ বাবে ভালেই পাইছিল নে বেয়াই পাইছিল জনোৱা নাছিল। তাৰ বাবে মই অনুমান কৰিছিলোঁ তাই তোমাক পাহৰি থকা ভাও ধৰিছিল। আমি অন্য কথা পাতিব নোৱাৰোঁনে? যেনে? অন্য কথা, যিকোনো অন্য কথা। দীপ্তি চিপ্তিৰ কথা নহয়। অন্য ধৰা এই ঠাইখনত থাকিবলৈ কেনেকুৱা? আংকুলে ইতিমধ্যে চাকৰিৰ সংক্ৰান্তত ভালেমান ঠাই ঘূৰিলে। কোনখন ঠাই সকলোতকৈ বেছি ভাল বুলি তুমি ভাবা? এনেকুৱাবিলাক কথা পাতিব নোৱাৰোঁনে? এটা উগ্ৰপন্থীক আমাৰ পুলিচে ধৰিছে। নাম কি পাপা? পাৰ্থপ্ৰতিম বাঘ হাজৰিকা। আচল নাম অন্য কিবা এটা নাই জানো? ইনামুল হক। এইটো আমাৰ এটা ডাঙৰ সাফল্য, এ গ্ৰেট এচিভমেণ্ট। সুৰেন্দ্ৰ আহে। দেউতা, আকৌ ফোন আহিছে মিনিষ্টাৰৰ। অজয়, 1 মিনিট হা, মই আহি আছোঁ। দেখিলা, তোমাক ঘৰলৈ মাতি আনিছে, অথচ 2 মিনিট বহি কথা পাতিবলৈও সময় নাই। তুমি SCS পৰীক্ষাটো নিদিলা কেলৈ? এই প্ৰশ্নটোৰ উত্তৰ দি মই ভাগৰি গৈছোঁ অজয়। প্লিজ এই কথাটো মোক নুসুধিবা না। বাইদেউ, মায়ে মাতিছে। 1 মিনিট হা। কি নাম? সুৰেন্দ্ৰনাথ বৰ্মন। ঘৰ ক'ত? পুথিমাৰিত। ঘৰত কোন কোন আছে? ক'ব নোৱাৰোঁ। ক'ব নোৱাৰা? কিয়? ঘৰত কোন কোন আছে ক'ব নোৱাৰা? নোৱাৰোঁ দিয়ক। হাজৰিকা আহে। মই ৰিয়েলি চৰি বুজিছা। যাবলগীয়া হ'ল। মিটিং, CMৰ তাত। প্ৰেছ কনফাৰেঞ্চ এখনো হ'ব। মই যাওঁ হা। মাজনী? বাইদেউ, বাইদেউ। যায়। আমাৰ চাকৰি কেনেকুৱা জানা? সোঁ ভৰিটোৱে নাজানে বাওঁ ভৰিটো ক'ত পৰিব। লিজা আহে। পাপা। মই আহোঁ মা। এওঁক সোধ-পোছ কৰা। আহোঁ। আহাচোন আমাৰ ভিতৰখন চোৱাহি। চাহ খাবলৈ মাতিছাতো, ইয়াতে হ'ব। ইয়াত নহ'ব বুলি জানিয়েইতো ভিতৰলৈ মতা হৈছে। লাজ কৰিবলৈ একো নাই। ঘৰত মা, মই আৰু সুৰেন। আমাৰ ককাই ভাই বাই ভনী হিচাপ তুমি পিছে লোৱা নাই। মই ডাঙৰ, ভাইটো পুনেত ফিল্ম ইনষ্টিটিউটত। তাৰ আকৌ চিনেমা বনোৱা বৰ চখ। পাপাই ভাল পোৱা নাছিল, মায়ে আকৌ তাৰ হৈহে ওকালতি কৰিলে। ইমানেই। সুখী পৰিয়ালৰ কাৰবাৰ কৰিলে চাগে। বাৰু বোলা আহা। প্ৰিয় দৰ্শকবৃন্দ, মাজনিশাৰ চিঞৰ নামৰ নাটখনিৰ 6ষ্ঠ দৃশ্য দি আজিলৈ ইমানতে অন্ত পৰিল। ধন্যবাদ।